MP Kamaikha Tasani Hengtai Mazbat Asaya Hengta Dintifungdeng Mazbarau Asani Hengta Habapari Moido Pradeshni Kamaikha Prasad Tasa Are Gahai Montri Narendra Modini Musuka Saudeng Dolarai Asam Adivasi Poraisa Apada Manse Korang Bijangni Bibungtiau Pesaunaini Unau Apada MP Kamaikha Prasad Tasani Hengtai Gokrengai Engkarbedeng Are Hindu Christian Perkau Tagibi Hari Perni Gezerau Boखावनो लुबैनाय बिबुंथि लाखिदों आफादा बेबायदि बिबुंथिनि थाखाय एमपिखौ सोंखारिदों आफादा बुङोदि कामाख्या प्रसाद तासाखौ आदिबासिफोरनि जेंनाफोरखौ बिजिरनो थाखाय दिल्लीयाव दैथायहरनाय जादोंमोन माजबाराव एमपि तासा आरो गाहाय मन्त्रि नरेन्द्र मोदीनि मुसुखाफोर सावनानै हेंथा खालामदों एमपि तासाया मासिखौ आवग्रिनानै हारिसाफोरनि गेजेराव धोरोमारि गावस्रालायनाय लाबोनो नाजानायाव जेब्लाबो मदद गैया होननानै फोरमायथिदों माजबाद ओनसोलारि आफाद आसानि आफादगिरि गलाब इसोर नेहाथारि सपन सांगा जानि शक्ति सनहितनि आफादगिरि बासन्ति इसोराबो बे हाबाफारियाव बाहागो लायो আজি আপোনালোকে পুতলিকা দাহ কৰিলে হয় আজি আমি সদসম আদিবাসী ছাত্ৰ সন্থা আছা মাজবাট আঞ্চলিক সমিতিৰ হৈ মাজবাট টাউনৰ মাজমজিয়াত আমি কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ মাননীয় কামাখ্যা প্ৰসাদ তাছা লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আমি আজি পুতলিকা দাহ কৰিলোঁ আৰু এই পুতলিকা দাহ কৰাৰ কাৰণটো এইটোৱে যোৱা কেইদিন আগত NB নিউজৰ এক সাক্ষাৎকাৰত কামাখ্যা প্ৰসাদ ডাঙৰীয়াই আদিবাসী জনগোষ্ঠীৰ যি জনজাতিকৰণ প্ৰক্ৰিয়াৰ সেই প্ৰক্ৰিয়াৰ যি আলোচনাত তেখেতে মিডিয়াৰ আগতে এক সাক্ষাৎ প্ৰদান কৰিছে যে আদিবাসী জনগোষ্ঠীৰ যি ধৰ্মাৱলম্বী লোক আছে খ্ৰীষ্টান হোক বা হিন্দু হোক তেখেতে সেই সাক্ষাৎকাৰত আদিবাসী জনগোষ্ঠীৰ হিন্দু আৰু খ্ৰীষ্টান মাজত যি ভাগ কৰাৰ যি মন্তব্য আগবঢ়াইছে তাৰ কাৰণত তেখেতক তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছো নিন্দা কৰিছো যেহেতুকে আমি আদিবাসী জনগোষ্ঠী আমি সকলো জাতি জনগোষ্ঠীৰ লগতে ধৰ্মাৱলম্বীৰ লগতে আমি মিলাপ্ৰীতিৰে অতদিনে চলি আহিছো কিন্তু তেখেতে যি বক্তব্য আগবঢ়াইছে যে হিন্দু আৰু খ্ৰীষ্টান এই খ্ৰীষ্টান আৰু হিন্দুৰ মাজত যি ভাগ জাতিটোক ভাগ কৰাৰ কাৰণে যি প্ৰচেষ্টা চলাইছে তাৰ কাৰণত আমি তেখেতক ধিক্কাৰ জনাইছো যেহেতু আমাৰ গোষ্ঠীৰ এক সাংসদ হৈ পেলাই তেখেতে আজি কাজিৰঙা সমষ্টিৰ পৰা আমাৰ আদিবাসী জনগোষ্ঠীয়ে তেখেতক বিপুল ভোটত জয়যুক্ত কৰাই আজি তেখেতে জনগোষ্ঠীৰ কাৰণে মাত মাতিবৰ কাৰণে তেখেতক পঠাইছিলে কিন্তু আজি তেখেতে আমাৰ জনগোষ্ঠীয় হৈ মাত নামাতি তেখেতে আমাৰ যি জনজাতিকৰণ প্ৰক্ৰিয়া আছে বা অনুসূচীকৰণ যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াক তেখেতে বিৰূপ মন্তব্য কৰি পেলাই যিটো জনজাতিকৰণৰ ইস্যুটোক ড্ৰাইভাৰ্ট কৰিব বিচাৰিছে আৰু আমাৰ আদিবাসী জনগোষ্ঠীক ভাগ কৰাৰ কাৰণে যি প্ৰচেষ্টা চলাইছে এই ক্ষেত্ৰত তেখেতক আমি হকিয়াই দিব বিচাৰিছো আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই তেখেতে আমাৰ মাজত কেতিয়াও ভাগ কৰাৰ কাৰণে চেষ্টা নকৰিব নহলে তেখেতৰ ঘৰ ঘেৰাও কৰিম তেখেতৰ যি সাংসদ পোষ্ট আছে সেই সাংসদ পোষ্ট কিন্তু গাদীচ্যুত কাৰণে আমি অহা ইলেকশ্যনত আমি কিন্তু আদিবাসী ছাত্ৰ সন্থা সাজু হৈ আছো লগতে আমি আজি এই পুতলিকা দাহ কাৰ্যসূচীত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পুতলিকা দাহ কৰিছো এইটোৰ কাৰণে কৰিছো তেখেতে আমাৰ কোকৰাঝাৰত বিগত যি নিৰ্বাচন আছিলে 2014 চনত সেই 14 চনৰ নিৰ্বাচনত আহি তেখেতে আমাৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আমাক असम में अगर बीजेपी सरकार लाने से हम लोग को साथ देने से हम लोग आदिवासी को 6 महीना के साथ में हम आदिवासी को जनजातिकरण यानी कि ST का दर्जा दिलाएंगे आज उस वादा कहाँ गया आज झूठा बोल के हम लोग मानते हैं क्योंकि उसका 6 महीना अभी से नहीं मिला है क्योंकि हम लोग आज का ये पुतलिका दाह से हम लोग नरेंद्र मोदी प्रधानमंत्री का भी धिक्कार देना चाहते हैं आप अगर हम लोग का जो आप वादा दिया था उस वादा पूरा नहीं करने से हम लोग का जो BTR इलेक्शन है और साथ में विधानसभा इलेक्शन है इसका उत्तर हम लोग आदिवासी छात्र संस्था देने के लिए रेडी है पुतलिका दाह कार्यसूची पिछतो कामाख्या प्रसाद तासा डांगरिया यदि तेखेते आदिवासी जनगोष्ठीर
আগত ক্ষমা নিবিচাৰে তেতিয়াহ'লে কিন্তু ইয়াতকৈ বৃহত্তৰ কাৰ্যসূচী আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অসম জুৰি ল'বলৈ বাধ্য হ'ম।